খোৱা বাহিৰেও পানী মেইন, পানীটো পুৰা খাব লাগে। এভৰিৱান গুড মৰ্ণিং, ৱেলকাম বেক টু মাজুলী দাসমিলক। আশা কৰোঁ আপোনালোক সকলো ভালে আছে, মোৰো ভালেই। আৰু মোৰ এটি নতুন ডেইলি ব্লগলৈ আপোনালোকক স্বাগতম জনাইছোঁ। আৰু ইয়াত দেখিছেনে আজি মই এইবোৰ আপোনালোকক কি দেখাম মানে মই যিহেতু প্ৰেগনেঞ্চি, সেইকাৰণে প্ৰেগনেঞ্চি টাইমত এসপ্তাহ দুসপ্তাহ যিমান দিন যায় নাজানো বস্তু কেইটামান পুৰা গোটাই লৈছোঁ, যিহেতু ভোক লাগি থাকে। আৰু এইফালে ডিম দিছে, ডিম আছে ইয়াতে এক কাৰ্টন, আৰু এইটো আছে গোমধানৰ কিবা হয়। আৰু এইফালে আপেল 3টা 4টা আছিলে, এটা খালোঁ মই। আৰু এইফালে চবতছে বেষ্ট ভীমকল, বহুত গুটি খাব লাগিব। এটা খাইছোঁ, এতিয়া বহুত মিঠা, খালি গুটিবোৰ বেছি অফাৰ আছে। আৰু এইফালে আমাৰ প্ৰটিনৰ এইটো কাজু, এইফালে 5 পিষ্টা, এইফালে আমাৰ কাজু, এয়া কাজু, এইফালে মেৰিগ'ল্ড একটা, এইফালে চিৰা, এইফালে এইখিনি মানে এইকেইটা কি হ'ল মানে দুদিনৰ বস্তু হয়, দুদিনতে পকি যায়, বেয়া হৈ যায়। আৰু এয়া মানে স্কুলৰ পৰা দিছে বিস্কুট 1 পেকেট, জেগাতে দিয়া দাহি হৈ গ'ল, এয়া কৰোঁ। আৰু একো নাই, ইয়াৰে মানে এসপ্তাহমান জোৰাব লাগিব। এসপ্তাহ মানে এইবোৰতো যাব, এইবোৰ এমাহ 2 মাহ যাব। এইকেইটা বস্তুহে মানে আপোনাৰ এদিন দুদিনতে আদায় হৈ যায়, পকি যায় যিহেতু। আৰু মানে কি জানেনে গাইজ, একেটা বস্তু সদায় খাব মন নাযায়। আজি যদি এইটো আম খাইছোঁ, কালি এইটো খাব মন নাযায়, বেলেগ বস্তু খাব মন নাযায়। সেইকাৰণে বেছি অনা নাই। আৰু ডিমটো যিহেতু প্ৰটিন বস্তুখিনি ডেইলি 2টা খাব লাগিব। আৰু বাকীকেইটা ভোক চোক লাগিব কেতিয়াবা খাম। আৰু চিৰা গাখীৰ আছে, গাখীৰৰ লগত খাম। এনেকৈ মোৰ প্ৰেগনেঞ্চি টাইমটো পাৰ কৰি আছে। আপোনালোকেও যদি কাৰোবাৰ প্ৰেগনেঞ্চি হৈছে কেনেদৰে পাৰ কৰিছে জনাব। আৰু চবতছে ইম্পৰ্টেণ্ট এটা কাম হ'ল, আপোনালোকে ডেইলি এইবোৰ খোৱাৰ বাহিৰেও পানী মেইন, পানীটো পুৰা খাব লাগে। ময়ো চেষ্টা কৰোঁ পানী খাবলৈ, আৰু তথাপিও দিনত 2 লিটাৰ 3 লিটাৰ বাছ ইমানেই হয়, বেছি নহয়গৈ। আৰু পানীৰ সুবিধা মই ইয়াতে কৰিছোঁ, যাতে পানী দেখিলে খাব পাৰোঁ। সুবিধা মই ৰুমতে কৰি লৈছোঁ, আৰু যাতে দেখিলে খাব পাৰোঁ, নহ'লে পানী নেদেখিলে খাব নোৱাৰোঁ। আৰু এইফালে এটা বটল ৰাখিছোঁ, আৰু এইফালে মই 2টা বটল ৰাখিছোঁৱে। এনেদৰে আপোনালোকে পানী ষ্টক কৰি ৰাখিব, যাতে পানী খাই থাকিব পাৰিব। আৰু মানুহে ভাল বুলি কয় পানী খালে মানুহে ভাল বুলি কয়, সেইকাৰণে ময়ো পানী খোৱাৰ চেষ্টা কৰোঁ। মানে ইমান নোৱাৰোঁ, তথাপিও অলপ খাবলৈ চেষ্টা কৰোঁ। আৰু এইবোৰ আপোনালোকক আৰু এটা বস্তু দেখাব থাকি গ'ল, এইটো কেশৰ। এইটো দেলহিৰ পৰা অনা হয়, কালি খুৰাজনে আনি দিছে। আগতো এটা আনিছিলোঁ, ইমান কালাৰ নাছিলে। এইটো মানে পুৰা কালাৰ, কোনটো অৰিজিনেল কোনটো ডুপ্লিকেট একো ধৰিব নোৱাৰে। কিন্তু খাব লাগে। এয়া বেবী চাফ্ৰন, বেবী চাফ্ৰন দিছে, বেবী চাফ্ৰন এটা লিখাই আছে মানে বেবী চাফ্ৰন। ভিডিঅ'টো বনোৱা এইটোৱে উদ্দেশ্য হ'ল কি, নেক্সট টাইম আৰু এনেকৈ নিজকে কেয়াৰ ল'ব নাপাওঁ। এইটো সময়তে যি ভাল বস্তু খাব পাৰোঁ, বা ভাল বস্তু আনি পেলাই খুৱাই, আৰু বেলেগ টাইমতো কোনে ইমান কেয়াৰ লৈ থাকিব নহয় জানো। সেইকাৰণে পাছলৈকে যাতে এই ভিডিঅ'টো মই চাব পাৰোঁ, কি খাইছিলোঁ প্ৰেগনেঞ্চি টাইমত, কি মানে কেয়াৰ লৈছিলোঁ। সেইকাৰণে আপোনালোকক অলপ ভিডিঅ'টো মই ইউটিউবৰ জৰিয়তে ৰাখি থ'লোঁ।